864 জন 864 টোটাল বিপিএফ খাইকে বিপিএফ আৰু বিভিন্ন দলৰ পৰা আমাৰ ইপিপিএল দলত যোগদান কৰিছে। আমাৰ ইপিপিএল দলৰ নীতি আদৰ্শ ভাল পায় আৰু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বক ভাল পায়। ইউজি ব্ৰহ্ম ছাৰ, গোবিন্দ বসুমতাৰী আৰু ৰঞ্গৰা নাৰ্জাৰীৰ নেতৃত্বক ভাল পায়। আজি বিপিএফৰ কৰ্মীবিলাকে আমাৰ ইপিপিএলত যোগদান কৰিছে। এইটোৱে প্ৰমাণ যে গোটেই বিটিচিত আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত কিমান বিশ্বাস কৰিছে। প্ৰমোদ বড়ো ছাৰে আমাক শান্তি ঘূৰাই আনি দিছে, আমাক উন্নতি দিছে। আমাৰ বড়োলেণ্ড অঞ্চলত যি হিংসাজৰ্জৰ অঞ্চল আছিলে এইটো পৰিৱৰ্তন কৰি পেলাই আজি শান্তিপূৰ্ণ এটা অঞ্চলত তেখেতে এইটো পৰিণত কৰিছে। গতিকে আমাৰ বড়োলেণ্ডবাসী ৰাইজে তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব, তেখেতক ধন্যবাদ জনাব। আৰু 2025 যে ইলেকশ্যন আহি আছে, ছেপ্টেম্বৰ মাহত হ'ব বুলি আমি শুনিছোঁ। ছেপ্টেম্বৰ মাহত যেতিয়া ইলেকশ্যন হ'ব, আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বতে বিটিআৰত আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে। দতমা MCLA সমষ্টিত এইবাৰ ইপিপিএল যিটো খাটাং, ইয়াতে কোনো শক্তিয়ে ইপিপিএলক ধৰি ৰাখিব নোৱাৰে। দতমা যে আমাৰ পৰিষদীয় সমষ্টি আছে, এইটো ইপিপিএল জিকাটোৱে নহয়, জিকি পেলাই ইয়াত এজন AM পাবলৈ গৈ আছে। দতমাবাসী ৰাইজে, দতমা সমষ্টিৰ ভোটাৰ ৰাইজে ইয়াত AM পাবলৈ গৈ আছে। গতিকে যি 5টা বছৰ ইপিপিএল চৰকাৰ চলিল, কিন্তু ইয়াতে MCLAটো আছিলে বিপিএফৰ। ইয়াত বহুত উন্নয়ন হ'ব পৰা নাই, ইয়াত MCLA কাম কৰিব পৰা নাই। তেখেতৰ এগেইনষ্টত বহুত ইনকামেঞ্চি হ'ল। গতিকে ইয়াত দতমা নহওক, খালি MCLA বুলি নহয়, MLA 2024 যেতিয়া ইলেকশ্যন হ'ব, দতমা MLA সমষ্টিও আমি জিকিবলৈ গৈ আছোঁ।